নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল দিপালীছ ব্লগত। আজি মই আপোনালোকৰ মাজলৈ থলুৱা পদ্ধতিৰে কিদৰে লোকেল কুকুৰা পালনৰ ব্যৱসায় তেনেই সাধাৰণভাৱে আৰু তেনেই কম খৰচত আৰম্ভ কৰিব পাৰি তাৰে এটি ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নেপাহৰিব। বন্ধুসকল, আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। বন্ধুসকল, মই মোৰ এই ব্যৱসায়টো আৰম্ভ কৰোঁতে মাত্ৰ 3টা কুকুৰাৰে আৰম্ভ কৰিছিলোঁ আৰু কুকুৰাৰ গঁৰালটো ঘৰৰে ব্যৱহাৰ নকৰা কাঠ বা টিং আদিৰে সাজি লৈছিলোঁ। বন্ধুসকল, সেই 3টা কুকুৰাৰ পোৱালিৰে বৰ্তমান মোৰ গঁৰালত 20জনী মাক কুকুৰা আছে আৰু সেই 20জনী মাক কুকুৰাৰ পোৱালিৰে বৰ্তমান মই মাহে 10,000 টকা উপাৰ্জন কৰি আছোঁ। বন্ধুসকল, এইদৰে মই কুকুৰা উমনি ল'বলৈ বাঁহ সাজি দিছোঁ। প্ৰতিটো কুকুৰাৰ কাৰণে এটা বাঁহ। কুকুৰা এইদৰে ইয়াতে কণী পাৰি ইয়াতে উমনি লয়। মোৰ 20জনী কুকুৰাৰ বাবে প্ৰতিটো কুকুৰাৰ বাবে এটা এটাকৈ বাঁহ এইদৰে বাঁহেৰে তৈয়াৰ কৰি লৈছোঁ। বন্ধুসকল, এই ব্যৱহাৰৰ জৰিয়তে মই বহু পৰিমাণে লাভান্বিত হৈছোঁ। যদি আপোনালোকে এই ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেনেহ'লে প্ৰথমে কম কুকুৰাৰে আৰম্ভ কৰিব। কম কুকুৰাৰে আৰম্ভ কৰিলে আমাৰ লোকচান হোৱাৰ সম্ভাৱনাও কম থাকে আৰু লগতে আমাৰ এই ব্যৱসায়ত অভিজ্ঞতাও হয়। বন্ধুসকল, আমাৰ আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকক মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।